নমস্কাৰ, মোৰ নাম শেৱালী। মোৰ ঘৰ গোলাঘাটৰ এখন গাঁৱত। মোৰ দেউতা এজন মদাহী। মদাহী বুলি দেউতাক বহুতে সন্মান কৰে যদিও বহুতে পিছফালৰ পৰা দেউতাক মদাহী বুলি ইটিকিং কৰে। দেউতাই বোলে আগত মদ খোৱা নাছিল, কিন্তু প্ৰায় 15 বছৰ আগৰ পৰাই দেউতাই মদ খাব ধৰিলে। মোৰ দেউতাই বহুত কষ্ট কৰি আমাৰ পৰিয়ালটো পোহপাল দি আছে। তাকে চাই মায়েও কষ্ট নকৰা নহয়। আমাৰ হেনো ককাহঁতৰ দিনত বৰ ধনী আছিল। দেউতা সৰু হৈ থাকোঁতে ককা ঢুকাল। সেইবাবে বৰদেউতাহঁতে কিছু অংশৰ বিনিময়ত মাটিবোৰ বিক্ৰী কৰিলে। এতিয়া আমাৰ ঘৰত অকল ঘৰৰ ভেটিটোহে। তথাপিও আমি বহুত সুখী। আমাক দেউতাই ধনী মানুহ এঘৰতকৈ বেছিহে সা-সুবিধা দি ডাঙৰ কৰিছে। আমাৰ মানে ভণ্টি মোক প্ৰাইভেট স্কুলত পঢ়াইছে। মোৰ শান্তি বিয়া ইমানেই ধুমধামকৈ পাতিছিল যে মানুহে কয় আমাৰ গাঁৱত তেনেকুৱা বিয়া মোৰেই প্ৰথম। মোৰ দেউতা এনে এজন মানুহক খুৱাই কিবা দি বৰ ভাল পায়। হাতত পইচা নহ'লেও ধাৰ লৈ হ'লেও চলিব। বিয়া সবাহত ধাৰ ঋণ কৰি হ'লেও ভাল বস্তু দিব। পিছলৈ কি হ'ব সেইটো নাভাবে। ওচৰৰ মানুহবোৰে আমাক বৰ হিংসা কৰে। মুখত ভাল কিন্তু পেটত বেয়া। দেউতাই চিন্তা চৰ্চা নকৰাকৈ লোৱা ধাৰ বহুত হ'ল। দেউতাই চাগে ভবাই নাছিল এনেকুৱা হ'ব বুলি। ধাৰৰ বোজাত দেউতাই বেছিকৈ মদ খাব ল'লে আৰু প্ৰায় 1 বছৰৰ পিছত সকলো ধাৰৰ পৰা মুক্তও হ'ল। কিন্তু দেউতাই মদ খোৱাটো কমাব নোৱাৰিলে। আমাৰ ঘৰত সেইবাবে বৰ অশান্তি হ'ব ধৰিল। দেউতাক কওঁ মদ এৰিবলৈ, কিন্তু নেৰে। ঘৰত প্ৰায় তৰ্কযুদ্ধ হয় মা আৰু মোৰ লগত। খঙত দেউতাই বস্তু ভাঙে। প্ৰথমত দেউতাই আমাক একো নকয় যদিও দেউতাৰ সেই মদ খোৱা মুখখন দেখিয়েই খং উঠে। সেইবাবে মাজে মাজে আমাৰ ঘৰত কাজিয়া ডাঙৰ হৈ যায়। কিন্তু ওচৰৰ মানুহে সেইবোৰ চাই বৰ ৰস পায়। দেউতাক আমি বহুত বুজাওঁ। কিছুমান আত্মীয় মানুহেও বুজায়, কিন্তু একো লাভ নাই। দিনক দিনে দেউতাৰ বয়সো বাঢ়ি আহিল। কিন্তু এটা কথা, দেউতাই ইমান মদ খায় বা কাজিয়া কৰে যদিও খোৱা পিন্ধা আগৰ দৰেই চলাই আছিল। মাৰো চিন্তা বাঢ়িল। এফালে মোৰো বিয়াৰ বয়স হৈ আহিছে। মই চেষ্টা কৰিও চাকৰি এটা নাই পোৱা। দেউতাক মানুহে বৰ বেয়াকৈ ক'বলৈ ল'লে পিছফালৰ পৰা। কিন্তু মোৰ দেউতাক বেয়াকৈ ক'লে সহ্য নহয়। লাগিলে বেয়াই হওক। হ'লেও দেউতাক বহুত কাকুতি মিনতি কৰোঁ। মা মই যাতে মদটো এৰে। আৰু সদায় ভগৱানক প্ৰাৰ্থনা কৰোঁ দেউতাৰ বাবে। এদিন হঠাৎ দেউতাৰ গা বেয়া হ'ল। পিছদিনাই হস্পিটাল লৈ গ'লোঁ। ৰিপৰ্টো ওলালে শৰীৰত এলকহল হৈ গ'ল। দেউতাই ডক্তৰক সুধিলে, ছাৰ মই বাৰু মদটো একেবাৰে এৰি দিব পাৰিমনে? যদি লাহে লাহে এৰিব লওঁ মই আকৌ বেছিকৈহে খাই পাম। তেতিয়া ডক্তৰে 1 মাহৰ এটা কোৰ্চ দিলে আৰু দেউতাই ভালদৰে সকলো বুজাই দিলে। এইবাৰ দেউতাই সকলো বুজিও পাইছে। ঘৰলৈ আহি দেউতাই দৰৱবোৰ খাব ল'লে আৰু প্ৰায় 5 দিন দেউতা পাগলৰ দৰে হৈ গ'ল। না ভালকৈ কথা ক'ব পাৰে, না কাৰোবাক চিনিব পাৰে আৰু ঘৰৰ পৰা ৰাতি ওলাই যাব লাগে। সেই মুহূৰ্তত এনেকুৱা লাগিছিল যে মদ খাই থকা হ'লে দেউতা ভাল হৈ থাকিল হয়। ডক্তৰক কল কৰোঁ। ডক্তৰে কয় এনেকুৱা হয়েই বহুতৰ লগত। হ'লেও মনটোৱে নামানে। শেষত ভগৱান আৰু ডক্তৰৰ কৃপাত লাহে লাহে দেউতা সুস্থ হ'ল। মদো খাব নিবিচাৰে। এতিয়া প্ৰায় 2 মাহ হ'ল দেউতাই মদ নাখায়। এতিয়া আমাৰ ঘৰত পইচাৰ অভাৱ আছে, কিন্তু মনৰ শান্তিৰ অভাৱ নাই। সঁচাকৈ মদৰ বাবে বহুতৰ ঘৰত অশান্তি। সেইবাবে এইসমূহ বস্তুৰ পৰা আঁতৰি থকাই ভাল। আপোনালোকে যদি এই কাহিনীটো চাই ভাল পালে বা শুনি ভাল পালে নিশ্চয় কমেণ্টত জনাব।